হাই গাইজ, কি খবৰ আপোনালোকৰ? মই deepsikha skitchenলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা পেনকেকৰ ৰেচিপি লৈ আহিছোঁ। এইটো ৰেচিপি খুবেই সহজ বনাবলৈ, অতি কম সময়ৰ ভিতৰতে আপোনালোকে বনাব পাৰে। আহকচোন তেনেহ'লে মইনো কেনেকৈ বনাইছোঁ ভিডিঅ'টো উপভোগ কৰোঁ। এয়া মই ময়দা লৈছোঁ এবাটি। এয়া মই আধা বাটি লৈছোঁ চেনি, দুটা কণী লৈছোঁ, দুটা কল লৈছোঁ, অকণমান বেকিং পাউডাৰ লৈছোঁ আৰু এবাটি গাখীৰ। মিক্সিং জাৰত মই কলখিনি আৰু চেনি লগতে কণী দুটা আৰু গাখীৰখিনি দি মই গ্ৰাইণ্ড কৰি ল'ম। দেখিছেনে? মই বাটি এটাত ময়দাখিনি আৰু বেকিং পাউডাৰখিনি দি মিহলাই লৈছোঁ। এতিয়া মই ইয়াতে বনাই ৰখা বেটাৰটো দি ভালদৰে ফেটি লৈছোঁ। এনেকৈ ফেটি ল'ব। এতিয়া মই এখন গেছত পেন বহাই সেইখন গৰম হোৱাত অকণমান ৰিফাইন তেল সানি লৈছোঁ। এতিয়া মই ইয়াতে ধুনীয়াকৈ মিশ্ৰণখিনি দি দিছোঁ। গেছৰ ফ্লেমটো ল' মিডিয়ামত ৰাখিব, নহ'লে তলফালে জ্বলি যাব পাৰে। এয়া চাওক, মই এতিয়া লাহেকৈ ওলোটাই দিছোঁ। এয়া মই আৰু এখন বনাই দেখাইছোঁ। এনেদৰে মই গোটেইকেইখন পেনকেকে বনাই লৈছোঁ। এয়া চাওক, ইয়াত মই এতিয়া অকণমান বাটাৰ দি দিছোঁ আৰু মৌজোল দি দিছোঁ। এয়া আমাৰ পেনকেক ৰেডি হৈ গ'ল। তো যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।